যে নতুন বছৰ সকলৰ জীৱনত কৰি আনক শান্তি সম্প্ৰীতি ভাতৃত্ব ৰণিকতা এইখন ঠাইত আহি উপস্থিত হৈছোঁ যিখন শান্তিৰ কিছু প্ৰকৃতিক সৌন্দৰ্যৰ কিছু আমেজ লোৱাৰ কাৰণে তো মোৰ লগত কেইবাজনো সতীৰ্থ আছে সিহঁতৰ সতীৰ্থৰ পৰা আমি জানিম কেনেকুৱা লাগিছে আৰু কেনেকুৱা অনুভৱ হৈছে এইখন প্ৰাকৃতিক সৌন্দৰ্যৰ যি পৰিৱেশৰ কেনেকুৱা লাগিছে এই বিষয়ে আমি জানিম। দ্বিতীয়তে হয় আপুনি যদি ভিডিঅ'টো চাই আছে আপুনি এবাৰ আমাৰ চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ৰণিখাটাত এবাৰ আহক যি প্ৰাকৃতিক যি সৌন্দৰ্যৰ এই সৌন্দৰ্য উপভোগ কৰিবলৈ এবাৰ চাওক দেখাই আছোঁ যি দৃশ্যই হয়তো আপোনাৰ সঁচাকৈয়ে বহুত ভাল লাগিব। এই পাহাৰটো দেখা গৈ আছে পৰ্বতটো এইখন হ'ল হিমালয় পৰ্বত ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল এইখন আমি উপস্থিত আছোঁ। এতিয়া আমাৰ কেইজনমানৰ সতীৰ্থ ইয়াতে উপস্থিত আছে আৰু সিহঁতৰ লগত আমি কথা পাতিম আজি নতুন বছৰৰ প্ৰথমটো দিন 2020 চনৰ সকলৰ জীৱন শান্তি সম্প্ৰীতি ঘূৰি আহক ইয়াৰে কামনা কৰিছোঁ। আৰু লগতে চাবলৈ গ'লে দেখা যায় বহুতো ইয়াতে পিকনিক থলী বুলি ক'ব লাগিব। বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আহি ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য যি আমেজ লৈ আছে সঁচাকৈয়ে বহুত ভাল লাগিছে বহুত ধুনীয়া। আৰু আমি সতীৰ্থৰ পৰা জানিম যে কেনেকুৱা লাগিছে কেনেকুৱা অনুভৱ হৈছে এইখন ঠাইত আহি আপোনাক কেনেকুৱা লাগিছে। আজি আমি যিটো নৱবৰ্ষ 2020 তো সেই 2020টো আমি এটি বিশেষ ধৰণে উদযাপন কৰিবলৈ আমাৰ নিকটৱৰ্তী এলেকা তথা নৈপৰীয়া এটি মনোমোহা দৃশ্যৰ মাজত আমি নিজকে বিলীন কৰি দিয়া এটি পৰিৱেশৰ মাজত আহিছোঁ। তো আমি সকলোৱে বিশেষ ধৰণে আনন্দিত আজিৰ দিনটোত সকলোৱে এই বৰ্ষটোত আনন্দ ফূৰ্তিৰে সুখ সমৃদ্ধিৰে পাৰ কৰক তাৰে আশা ৰাখি। কিন্তু বৰ্তমান সাম্প্ৰতিক যি পৰিস্থিতি কাক লৈ তীব্ৰ আন্দোলন চলি আছে এই সম্পৰ্কে আপুনি কি অনুভৱ কৰিছে বা কি ক'ব? ঠিকে আছে, আমি অসমবাসীয়ে তথা অসমীয়াই আমি ইয়াৰ শান্তিপূৰ্ণভাৱে আন্দোলন আমি কৰি থাকিব লাগে। আমি কোনো হিংসাত্মক পদ্ধতিৰে আমি আন্দোলন কৰিব নালাগে। আমি এই 2020 চনটোত আমি চৰকাৰক বিশেষভাৱে সকিয়নি দিছোঁ যে তেওঁলোকে কেবটো বাতিল কৰক, অন্যথা ইয়াৰ আন্দোলন আমাৰ জনসাধাৰণে আৰু অতি ভয়াৱহ কৰি গঢ়ি তুলিব। তো অসমবাসী ৰাইজ তথা সমূহ অসমীয়াৰ কলা কৃষ্টি সংস্কৃতি যাতে ধ্বংস নহয় তাৰ প্ৰতি সকলোৱে সচেতন হৈ আছে। বিভিন্ন মহলত ইয়াৰ তীব্ৰ আন্দোলন চলি আছে আৰু আমি অনাগত দিনত ইয়াৰ শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই যাম। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল য'ত আমি দেখিবলৈ পাইছোঁ হিমালয় পৰ্বত এইখিনি ঠাইত মানুহক কি আহ্বান জনাব? যিহেতু আমাৰ পানবাৰী থানাৰ অন্তৰ্গত আমি পানবাৰী আমাৰ নিকটৱৰ্তী অঞ্চল তো এইখিনি অঞ্চলত মানুহক অসমৰ ৰাইজক কি আহ্বান জনাব? এইখিনি ৰাইজক আমি এয়াই আহ্বান জনাম তেওঁলোকে এই ঠাইখিনি ক'ব গ'লে এটা বনাঞ্চল পৰিৱেশৰ যিটো ভাৰসাম্য তেওঁলোকে ভালকৈ ৰক্ষা কৰিছে। বিভিন্ন ধৰণৰ মূল্যৱান গছ গছনি আছে তথাপিও এই আধুনিক যুগত এই ঠাইখিনি চৰকাৰে যদি বিশেষ দিয়ে আৰু ভালকৈ ইউটিলাইজ কৰিব পৰা যাব। তো সেই জেনেৰেল পাব্লিকখিনি যাতে এই ঠাইখিনি ঠিক কৰি ৰখাত অনাগত দিনত ভাল এটি টুৰিষ্ট স্পট ৰূপে যাতে আমি গঢ়ি তুলিব পাৰোঁ আৰু তেওঁলোকে সাধাৰণ ৰাইজে ইয়াৰ নিকটৱৰ্তী ৰাইজে ইয়াৰ কাৰণে সদায় সচেষ্ট হৈ থাকিব। আৰু আমি এয়াই কওঁ যে যাতে এওঁলোকে কোনো ধৰণৰ বনাঞ্চল ধ্বংস আদি কাৰ্যবৰ নকৰে। আমি চৰকাৰৰ এটি দৃষ্টি ইয়াত আকৰ্ষণ কৰাব লাগে অতি সোনকালে। যেতিয়ালৈকে এটা ঠাইত অন্যান্য বাহিৰৰ লোকে সেই ঠাইখিনিত ঘূৰা ফিৰা নকৰে, বেলেগ মানুহৰ কালচাৰেল মানুহবিলাক আহি ঘূৰা ফিৰা নকৰে, তেতিয়ালৈকে এটা ঠাইক সম্পূৰ্ণৰূপে ডেভেলপ ঠাই বুলি ক'ব পৰা নাযায়। তো আমি এয়াই আশাবাদী যে এইটো এটা ধুনীয়া ঠাই। ইয়াত বিভিন্ন ধৰণৰ আমি অনুষ্ঠান প্ৰতিষ্ঠানো গঢ়ি তোলাৰ ক্ষেত্ৰত চেষ্টা কৰিব লাগে অনাগত দিনত, যাতে অসমৰ ভিতৰতে এটি নাম জ্বলা টুৰিষ্ট স্পট ৰূপে গঢ়ি উঠে, যিটো ৰাণীঘাট বুলি কোৱা হয়।
এইখিনিয়ে মোৰ এই জেনেৰেল পাব্লিকখিনি ইয়াৰ আশে পাশে থকা ৰাইজলৈ মানে আহ্বান। বিগত সময়ত দেখা পোৱা এইসকললৈ কি আহ্বান জনাব? এইসকললৈ মুঠতে ৰাইজ জনসাধাৰণে সচেতন হৈ থাকিব লাগে যে আমাৰ যিটো পৰিৱেশটো সুৰক্ষাৰ দায়িত্ব আমাৰ বন বিভাগৰ থাকিব। তথাপিও আমি পৰিৱেশটোৰ যিটো সংৰক্ষণৰ মূল দায়িত্ব বুলি ক'বলৈ গ'লে আমাৰ জেনেৰেল মানুহখিনিৰ হাততেই থাকে। এওঁলোকে প্ৰশাসনক আৰু সহায় সহযোগিতা আগবঢ়াওক যাতে ইয়াতে কোনো ধৰণৰ চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চল ধ্বংস কৰিব নোৱাৰে। ইয়াত থকা মূল্যৱান যিমান জীৱ জন্তু আছে সেইবিলাকক যাতে হত্যা কৰা নহয়, সেইবিলাকৰ প্ৰতি আমাৰ জেনেৰেল মানুহখিনি যাতে সহায় সহযোগিতা আগবঢ়ায় বন বিভাগক বিভিন্ন ধৰণৰ তৎপৰতাৰ মাজেৰে এওঁলোকে জনাই থাকিব লাগে। তেতিয়াহ'লেহে এনেধৰণৰ কুটাঘাতমূলক কাম এইবোৰ অঞ্চলত সংঘটিত নহ'ব বুলি মই আশাবাদী। হয়, এইখিনি যিখিনি আমাৰ ক'বলৈ গ'লে টুৰিষ্ট স্পট প্ৰায় এইখিনি মানাসৰ এৰিয়াৰ ভিতৰতেই পৰে। আমি অসমৰ মানচিত্ৰখনত মানাসৰ যদি দৃশ্যটো চাবলৈ যাওঁ, মানাসৰ যিটো সামগ্ৰিক এৰিয়াটো, এই সামগ্ৰিক এৰিয়াটো বুলি ক'লে এইখিনিত পৰে। তথাপিও চৰকাৰে এই এৰিয়াখিনিক এটা স্পেচিয়েল যিটো আৱেষ্টনীৰ মাজত ৰাখিব লাগে। মানে এইটো নৈপৰীয়া এটি ধুনীয়া এটা ঠাই। এইখিনিয়ে চৰকাৰে এইখিনি ঠাইত গুৰুত্ব দিয়ক। অন্যান্য ধৰণৰ পাৰ্ক চাৰ্ক আদি গঢ়ি তোলাৰ ক্ষেত্ৰত চেষ্টা কৰক। বিভিন্ন ধৰণৰ শৈক্ষিক ভ্ৰমণমূলক কাৰ্যসূচী ইয়াতে সমাপ্তি হওক। লগতে বিভিন্ন ধৰণৰ মানুহে ইয়াত পিকনিক খাবলৈ আহে, দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। তেতিয়াহে এটা ঠাইটো মানে উঠি আহিব, নাম জ্বলা ঠাইত আমাৰ সেইখিনি ঠাইও প্ৰতিষ্ঠাপিত হ'ব বুলি মই আশাবাদী। আমি উপস্থিত আছোঁ ভাৰত ভূটানৱৰ্তী অঞ্চল, য'ত ৰুণিখেতা বুলি কয়, পাণবাৰী থানাৰ অন্তৰ্গত। আমি ইয়াতে কেইজনমান সতীৰ্থ আজি নতুন বছৰৰ উদ্যমেৰে আগুৱাই যোৱাৰ সংগ্ৰামী সতীৰ্থসকলৰ লগত আমি ইয়াতে উপস্থিত আছোঁ। কিয়নো আজি য'ত ভাৰত ভূটানৱৰ্তী অঞ্চল, য'ত হিমালয় পৰ্বত আমি দেখিবলৈ পাইছোঁ, এই ওচৰতে প্ৰায় ওচৰতে আমি তো হিমালয় পৰ্বতৰো যি প্ৰাকৃতিক সৌন্দৰ্য যিটো আমেজ, সেই আমেজটো লোৱাৰ কাৰণে তো আমি উপস্থিত আছোঁ। মোৰ লগত কেইজনমান সতীৰ্থ আছে, ইহঁতৰ পৰা আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে বিজনী জিলা ABMC শিক্ষা সম্পাদক, তেওঁৰ পৰা আমি জানিম যে এইখিনি অঞ্চলৰ যি প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক। আৰু ইয়াতে আমি ভাৰত ভূটান সীমান্তৱৰ্তী এলেকা, ইয়াতে আমি আজি উপস্থিত হৈছোঁ একাংশ অতিথিৰ সৈতে। কথা হ'ল আমাৰ যিটো ভাৰত সীমান্তৱৰ্তী এলেকা, এই এলেকাটো খুবেই মনোৰম, মনোমোহা আৰু আটকধুনীয়া। এই পিকনিক স্পটটো এতিয়ালৈকে অসম চৰকাৰে সংৰক্ষণ ব্যৱস্থা কৰা নাই, এইটো খুব নিন্দাজনক। আমি আশা কৰিছোঁ অসম চৰকাৰে অতি কম সময়ৰ ভিতৰতে দৃষ্টি নিক্ষেপ কৰিব এই পিকনিক স্পটলৈ। আৰু ইয়াতে যিসকল জনসাধাৰণে পিকনিক স্পটত আহে, তেওঁলোকে কোনো জাতি বিৰোধ ভাৱধাৰা, কোনো ধৰণৰ ভাৱধাৰা ধৰি তেওঁলোকে নাই। তেওঁলোকে ভাতৃত্ববোধ, তেওঁলোকে মিলাপ্ৰীতি, সা সম্পত্তি তেওঁলোকে বুজি পায়। আৰু সেইকাৰণেই ইয়াৰ যিটো পিকনিক স্পট, সেই স্পটটো খুব আটকধুনীয়া আৰু ৰাইজে সংৰক্ষিত কৰি ৰাখিছে। মই এই চেগতে আপোনালোকক এটাই কথা জনাব বিচাৰিম, আপোনালোকেও এই পিকনিক স্থলীলৈ যদি অহা নাই, তেতিয়াহ'লে আপোনালোকে খুব সোনকালেই এই পিকনিক স্থলীলৈ আহক, উপভোগ কৰক। আৰু আমাৰ অসমখনত এই যিটো এলেকা, সেই এলেকা যে খুব আটকধুনীয়া, এই আটকধুনীয়া ঠাইখন আমি ইষ্টাব্লিছ কৰিব লাগিব। আমি অসমবাসীৰ লগতে অসমৰ বাহিৰত থকা পৰ্যটক স্থললৈ আমি এইটো লৈ যাব লাগিব। তাৰ কাৰণে আমাৰ ৰাইজৰ জনসাধাৰণে খুব সহযোগ আগবঢ়াইছে। ইয়াৰে যিবোৰ বন সম্পদ আছে, তেওঁলোকে নিজাববীয়াকৈ সংৰক্ষণ ব্যৱস্থা কৰিছে, আটকধুনীয়াকৈ ৰাখিছে। আৰু মই এই চেগতে বন বিভাগক মই আহ্বান জনাম, যাতে ইয়াতে যিবিলাক চোৰাং কাঠ বেপাৰীসকল আছে, তেওঁলোকে যাতে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, ক্ষতিসাধন কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে বিহিত ব্যৱস্থা হাতত ল'ব লাগে, নতুন নতুন পদ্ধতি অৱলম্বন কৰিব লাগে। আৰু এই বন সম্পদ তথা আমাৰ প্ৰাকৃতিক দৃশ্য সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে। আৰু বিভিন্ন দল সংগঠন, ইয়াৰ স্থানীয় দল সংগঠনৰ লগতে বিভিন্ন নেতৃবৃন্দক মই আহ্বান জনাওঁ যে তেওঁলোকেও এই পিকনিক স্থলীটো ইউটিলাইজ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। ইয়াতে দুইজিং মহোৎসৱৰ নিচিনাকৈ বহুত ভাল ভাল মহোৎসৱ ইয়াতে স্থাপন কৰিব লাগে, অনুষ্ঠান কৰিব লাগে। আৰু লগতে
ইয়াৰে যিবোৰ নদী আছে ইতিমধ্যে কিছু নদী বান্ধ কিছুমান ভাঙি গৈ আছে। এইবিলাক নদী তেওঁলোকে বান্ধ আকৌ পুনৰবাৰ দিব লাগে ধুনীয়াকৈ। আৰু ইয়াৰে যিবোৰ পক্ষী চৰাই চিৰিকটি আছে এইবোৰ সংৰক্ষণ ব্যৱস্থা কৰিব লাগে। এইখিনিয়ে, বিশেষ একো নহয়। যিটো কেব প্ৰসংগত কৈছে, আমাৰ এই পিকনিকস্থলীত বিভিন্ন যুৱক প্ৰজন্ম আহিছে। তেওঁলোকেও এই পিকনিকস্থলীৰ পৰাই অসমবাসী ৰাইজক কেবৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান জনাইছে। আজি ৰাইজে জাগিছে। ৰাইজে ইয়াৰ কথা হ'ল, ৰাইজে কেতিয়াও মানা নাই, কেতিয়াও নামানে। কাৰণ হৈছে জাতিৰ ধ্বংসী এখন অসাংবিধানিক বিল। আৰু এই বিলখন অসমৰ জনসাধাৰণে মানি লোৱা নাই, ৰাইজৰ আদালত এতিয়াও কেতিয়াও গৃহীত হোৱা নাই। আৰু ৰাইজে এই আমি কেতিয়াও মানি নলওঁ। ইয়াৰ কাৰণে গণতান্ত্ৰিক আন্দোলন বিভিন্ন মহলত ইতিমধ্যে চলি আছে আৰু এই আন্দোলন চলি থাকিব। লগতে আমাৰ যিবোৰ যুৱ প্ৰজন্ম আছে তেওঁলোকে পিকনিকস্থলীৰ পৰা এই বিৰুদ্ধে ইতিমধ্যে সংগ্ৰাম আৰম্ভ কৰিছে। আৰু তেওঁলোকে পিকনিকস্থলীৰ পৰা আজি জানুৱাৰী প্ৰথম দিনাৰ পৰাই তেওঁলোকে 2020 চনৰ সদৌ অসমবাসী ৰাইজক তেওঁলোকে আহ্বান জনাব বিচাৰিছে। আমি যুৱ প্ৰজন্মই জাগিছোঁ, আমি এই কেতিয়াও গৃহীত বা এই যোগেদি কেতিয়াও আমি নাগৰিকত্ব এটা জাতি জনগোষ্ঠীক সুৰক্ষা দিয়াৰ কাৰণে নাগৰিকত্ব কেতিয়াও আমি মানি নলওঁ। গতিকে ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিছে আৰু সংগ্ৰাম চলি থাকিব। ৰাইজৰ কণ্ঠ এইবাৰ ৰাইজে উঠিছে, নৱপ্ৰজন্মই উঠিছে। গতিকে ইয়াৰ যিমান চেষ্টা নকৰক কিয় তেওঁলোকে তেওঁলোকে বন্ধ কৰাৰ কাৰণে, কিন্তু মাতিয়ে যাব। এক বিন্দু শৈলত তেজ থকালৈকে এই মাত চলিব। জনগোষ্ঠী ইয়াত ঐক্যভাৱে ইয়াতে পিকনিকস্থলীলৈ আহি তেওঁলোকে আনন্দ উল্লাস কৰে। গ'লে লগে ভাগে তেওঁলোকে এজনে আনজনৰ লগত ফটো চেলফি বিভিন্ন ধৰণৰ আনন্দ ফূৰ্তি কৰে আৰু তেওঁলোকে একেলগেও বহে, একেলগেও খায়। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকৰ মাজত যিটো ভুল এটা ধাৰণা হৈ আছে, সেই ভুল ধাৰণাটো আঁতৰ কৰক। আমাৰ BTC অঞ্চলৰ এইটো এটা বৃহৎ পিকনিক স্থল আৰু এই পিকনিক স্থলত বিভিন্ন মহলৰ মানুহে ইয়াত উপস্থিত হয়। বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোকে ইয়াত একত্ৰিত হৈ এক সুন্দৰ নিদৰ্শন দেখুৱাবলৈ চেষ্টা কৰে। গতিকে আপোনালোকে আহিলে ইয়াৰ নিশ্চিতভাৱে ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মানুহৰ মাজত থকা ভাতৃত্ব আৰু মিলা প্ৰীতিৰ যিটো সুন্দৰ নিদৰ্শন এয়া নিশ্চয় দেখিবলৈ পাব। গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই ঠাইলৈ এবাৰ আহক, পৰিভ্ৰমণ কৰক।